हेलो गाइस, स्वागतम तो सिमरा ब्लॉग्स। आमी আজি ফুল তুলিছো। ফুল তুলিছো মানে আমার গাঁৱত আছে আজি বিষ্ণু হোমৰ কাৰণে আমাক ফুল তোলা দায়িত্ব তৈলায় ফুল তুলিলো আমি এবেগে গাছত ফুল তুলো। তো আপনারা ভিডিওটো চাই থাকক। আজি কেনেকে আমাৰ গাঁৱত এবেগে আছে বিক্রি হৈছে গাইস। আমি আপোনালোকে চাই থাকক, ভিডিওটো সম্পূৰ্ণকৈ চাব। ভিডিওটো স্কিপ নকৰিবা, চাই থাকক। তো আমি ইয়া ফুল ছিঙি আছো ইয়াতে। ইয়া ফুল এই ফুল লাগব নাই এই জোতা ফুল। তো আপোনালোকে ভিডিওটো চাই থাকক। বিকিও ফুল ছিঙি আছে, ময়ো ছিঙি আছো। তো তাৰ চত দেখাই দিছো আৰু ফুল ছিঙা। তো ভিডিওটো চাই থাকক। তো তো এতিয়া বঢ়িয়া কৰি ফ্ৰেছ হ'লো। এতিয়া আমি যাইছো হোমত। এবেগে আছে অৰু। এতিয়া যাই কিনে আৰু কি কৰিম, সেয়া এটা কৰিম নেকি? হিয়া কৰি পুৰা বহি ল'ম। তাৰপিছত গাজি খাম। তাৰপিছত খাম খিচিৰি। তো আপোনালোকে ভিডিওটো চাই থাকক। ভাতো খুৱাব পাৰে দেখোন। ভাত নোখোৱা খিচিৰি খুৱাবে, দছ খিচিৰি খুৱাব। মানে নহয়, এতিয়া কুল্লি ভাত ক'বাক গেল, এতিয়া আহি আছে। এতিয়া আপোনালোকে চাই থাকক। বিলে আনিব গৈছি। এতিয়া আমি এতিয়া যাওঁ ৰুমত, আপোনালোকক অলপ দেখাওঁ। তো ভিডিওটো চাই থাকক। তো মই দেখুৱাই নাই আপোনালোকক হোমপুৰা। এতিয়া আমি যাই আছো। এবেগে আছে কুলদীপ, এবেগে এবেগে আছে আমাৰ অৰূপ বাবা, এবেগে মায়াৰ আছে, এবেগে আহি আছে। তো আমি যাই আছো হোমত, হোম চাবা হোম খাবা যাই আছো। তাৰমানে মই এটা কাম কৰিছো, তাৰ টাইমৰ কাৰণে মই হোমটো দেখাব পৰা নাই। যাই কিনে আপোনালোকক দেখি আছো। তাৰমানে কি ক'ব আৰু, চাটনি ৰুকিছিলো এই খিচিৰি লগত খোৱা, আপোনালোকক দেখাম। তাৰমানে টাইম পোৱা নাছিলো, আপোনালোকৰ ভিডিওটো চাই থাকক। দেখি আছো চাই। তো এনেকৈ সকলোৱে ভগৱানৰ আশীৰ্বাদ লৈ আছে। তো মইতো সৰু চাই এটা চাট লৈ লৈছোঁ। তাৰমানে চাওক, এনেকৈ ভগৱানৰ পৰা আশীৰ্বাদ লৈছে মোৰ লগতে। তো চাওক। তো আমি খাই ললো খিচিৰি। এতিয়া আপোনালোকে দেখুৱাব নোৱাৰিলো, বহুত কাৰণে কাম আছিল। কাম খাই আমি এতিয়া খিচিৰিটো খাই ললো। ৰুটি আছে, আমি খিচিৰিটো খাই ললো আৰু দেখাব নোৱাৰিলো। আমি হোমটো দেখাব নোৱাৰিলো। হোমটো এখন কৰা গৈছে আছে যি এইপিনে কৰা হৈছে যে কুলদীপ। তো আমি খিচিৰি খোৱাটো দেখাব নোৱাৰিলো। তথাপি এটা ক্লিপ দেখি দিম আৰু। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।